মই সৰুৰ পৰা ডাঙৰ হোৱা গাঁওখন, জন্ম হোৱা গাঁওখন কেতিয়াও পাহৰিব নোৱাৰোঁ। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ইমান ধুনীয়া চাব লগা হৈছে গাঁওখন, একদম শেষলৈ চাব ভিডিঅ'টো। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। এনেই ৰাস্তাইদি গৈ আছোঁ। ৰাস্তাত আছে দুডাল ৰাধাচূড়া গছ। মই বাহিৰত ব্লগ বনাব যোৱা নাই, গাঁৱতে যিমান পাৰোঁ ভালদৰে বনাব চেষ্টা কৰি আছোঁ। ৰাস্তাটোৰ দুয়োফালে পথাৰ আছে। এইটো পথাৰ বিৰাটেই ডাঙৰ হয়। খফালে আছে মই শিক্ষা আৰম্ভ কৰা স্কুলখন। আজি স্কুলখন নেদেখুৱাও, মই যাব ওলাইছোঁ জিনাৰী নদীৰ ফালে ফুৰিব। মোৰ চেনেলটোত যদি আজি প্ৰথম আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো অল কৰি দিয়ক। তেতিয়াহে মই আপলোড দিয়া ভিডিঅ'বোৰ প্ৰথমে পাব। আৰু এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকক। আহি পাই গ'লোঁ জিনাৰী নদী। এয়া পানীয়েদি যে আহি আছে বাঁহৰ বনোৱা, সেইটো ক'ত কি বুলি কয়, আমি বাঁহৰ চাপ বুলি কওঁ। জিনাৰী নদীৰ কাষতে আছে হাৰিমুৰা কলা কেন্দ্ৰটো। আপোনালোকে চাই থাকক। বহুত দিন ওলোৱা নাই, আজি অলপ ওলাই আহিলোঁ। কিমান ভিতৰতে থাকিম, ওলাই আহি ভাল লাগিল। এয়া দলঙৰ ওপৰৰ পৰা দেখুৱাইছোঁ। ভিডিঅ'টো স্কিপ নকৰিব। নদীৰ পাৰত কৃষ্ণচূড়াৰ ফুল দেখি বহুত ভাল লাগিল। এতিয়া বাৰিষাৰ বতৰ, পানী বাঢ়ি আছে, পানী একদম ওপৰত উঠি যাব। সৰুতে মই ইয়াতে লগৰীয়াৰ লগত গা ধুইছিলোঁ, মাছ মাৰিছিলোঁ। সৌটো হৈছে জিনাৰী দলংখন। মাছ মাৰিলে মাছ পোৱা যায়। এতিয়া হৈছে বাৰিষাৰ বতৰ, ইয়াতে ডাঙৰ জালেদি মাছ মৰা চাব নে সৰু জালেদি মাছ মৰা চাব পাৰিলে মই পিছত দেখুৱাম। এইখনেই হৈছে গোৱালপাৰা জিলাৰ হাৰিমুৰা গাঁওখন, যিখন গাঁৱত মোৰ জন্ম হৈছিল। আজি অলপ ঘূৰিলোঁ আৰু আপোনালোককো দেখুৱালোঁ। মোৰ ঘূৰি বহুত ভাল লাগিল গাঁওখনৰ মনোমোহা দৃশ্য দেখি। আৰু এইফালে চাওক, নদীৰ পানী এইফালেৰে ব্ৰহ্মপুত্ৰত পৰিছে। গাঁওখন চাই ভাল লাগিলে এটা লাইক কৰিব। কেনেকুৱা হৈছে কমেণ্ট এটা কৰি জনাব। আজিলৈ ইমানেই, বাই বাই।